হেল্ল' ফ্ৰেণ্ডছ, লৈ আহিলোঁ একদম বেলেগ এটা ষ্টাইল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। জানে নহয় আৰু কি কৰিব লাগে, সিমানকৈ কৈ নাথাকোঁ আৰু মানে আগৰ পৰা কৈ ভাগৰ লাগিছে আৰু কণ্টিনিউ ভিডিঅ' পাইছে আপোনালোকে অনুমান কৰিছেই চাগে। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। থেংক ইউ গাইজ। তুমি মোক এৰি থৈ গুচি গ'লা। প্ৰব্লেম মানে বহুত ডাঙৰ প্ৰব্লেম হৈছে। মই বেছি দিন জীয়াই নাথাকোঁ আৰু নকওঁ, তোমালৈ লাজ লাগিছে। প্ৰব্লেম হৈছে মোক গাৰ্লফ্ৰেণ্ডে এৰি দিলে। মই আৰু জীয়াই নাথাকোঁ বুলি ভাবিছোঁ জীৱনত। আচলতে কথা এটা কওঁ, তুমি যে ধুনীয়া, মই তোমাৰ ওচৰলৈ সেইকাৰণেহে আহিছোঁ। মোৰ যে গাৰ্লফ্ৰেণ্ডজনী তোমাৰ আগতে একেই আছিলে দেখিবলৈ। অঁ, তোমাৰ আগতে লিপষ্টিক চিপষ্টিক নলয় আৰু পইচা পাতি নাই কাৰণে। তোমালোকৰ ঘৰ ক'তনো? সঁচানে? ক'ত থাকা? মোৰ মানে দুখবিলাক অলপ বেছি হৈছে যে, এইবাৰ কথা পাতিব পাৰিম নেকি? সঁচাকৈ পাৰিম? তুমি মোৰ বা হ'বা? অঁ, সঁচাকৈ ক'লা? বাহ, মনটো ভাল লগাই দিলা বে। মোৰ যে দুখবিলাক গম পাইছা নাই, অলপ নাইকিয়া হ'বলৈ লৈছে এতিয়া। কাৰণ তোমাৰ লগত থকা ছোৱালীজনী বহুত ধুনীয়া, সেইকাৰণে অলপ দুখো লাগিছে। তুমি 1 মিনিট ৰৈ দিয়া না, লৰাই নাথাকিবা। মই কথা এটা কওঁ দেই, সঁচাকৈ কওঁ নে? আৰু তুমি গালি পাৰিবা নি? বিদ্যা কচম, তোমাৰ লগত থকা ছোৱালীজনী মোৰ বহুত ধুনীয়া লাগিছে। তাই মোৰ গাৰ্লফ্ৰেণ্ডৰ আগতে একেই আছিলে বে। দুইজনী একেই। মানে তাই যেতিয়া সৰু আছিলে ন, তেতিয়া তাই শকত আছিলে, এনেকুৱা আছিলে। আৰু যেতিয়া তাই ডাঙৰ হ'ল ন, ক্ষীণ আছিলে, তোমাৰ আগতে বগলী আছিলে। মোৰ চকুত চকু পানী দেখিছা? বহুত ওলাইছে, চোৱা না। তুমি কিবা খালা? মই কালিৰ পৰা কি খাইছোঁ জানা? পঁইতা ভাত। কেলে খাইছোঁ জানা? অলপ বডি বনাম। নিজকে কিবা এটা বনাব বিচাৰোঁ মানে, সেইটো কাৰণে বডিটোকে বনাম। একচুৱেলি মই ধেমালি কৰি আছিলোঁ, সঁচাই কথা এটা কওঁ ন। অঁ, তোমাৰ লগত মোৰ কথা পাতিব মন গ'ল। চ' মই সেইটো একচুৱেলি বাহানা বনাই গুচি আহিলোঁ। তোমালোক ক'ৰ হয় ইয়াৰ? লীলাবাৰী হয়। মোৰ লগত মানে ভাল ডান্স কৰা ল'ৰা এটা আছে। একচুৱেলি মোৰ ডান্সৰ গ্ৰুপ এটা খুলি আছোঁ, তাৰ কাৰণে মানে পূৰা প্ৰেক্টিচ চলি আছে আমাৰ। তুমি চাব বিচাৰা নেকি? যদি তুমি চাব বিচাৰা তেতিয়াহ'লে মাতি দিওঁ নেকি তাক মই? সি বহুত ধুনীয়া ডান্স কৰে মানে, মাতি দিওঁ? অ' বন্ধু, এইফালে আহাচোন তুমি। আহি আছে হা, 1 মিনিট ৰ'বা, মই চিনাকি কৰাই আছোঁ। মানে এনি টাইম সি পূৰা নাচি থাকে আৰু একদম, দেখিছা নাই? চালিয়া লাগিছে নাই ল'ৰাটো? চিনাকি হ'লো এবাৰ, হাই কোৱা। হাই নবৌ বুলি কোৱা। হাই নবৌ। হাই নবৌ কোৱা। হাই নবৌ বুলি কোৱা। সি ডান্স কৰি দিব। তোমাক কোনটো গানত লাগে? যিকোনো এটা হ'লেই হ'ল ন? ঠিক আছে হ'ব। তুমি কোনটো ৰ'বা? এইটোতে ৰ'বা। বৌক দেখাব লাগিব হা? ঠিক আছে। আৰু যদি ভাল লাগে কিন্তু নম্বৰ দিব লাগিব আৰু। এজনী নহয় আৰু, 2জনীয়ে লাগিব। অঁ, কাৰণ মই একদম মোৰ নিজৰ ষ্টাইলত থাকিম মানে। ছোৱালী ভাল লাগিলে মই ডাইৰেক্ট কৈ দিওঁ, বাকী কেছেই নাই মানে। আৰু শকত ছোৱালীবিলাক যে মোৰ বেছি ভাল লাগে। তুমি হাঁহাটো অলপ, সঁচাকৈ হাঁহিছা? অকণমান জোৰ কৰি হাঁহা। এনেকৈ হাঁহা। পালা নাই গান? অঁ, জল্দি কৰা, বৌয়ে আমনি পাব ন ইমান। এইটো নাচিবা, এইটো নাচিবা। তুমি এইটোত থাকা, মই এইটোত থাকোঁ। তুমি এনেকৈ নাচিবা হা? ঠিক আছে, মই আকৌ লগাই দিছোঁ। প্ৰথমবাৰ লগাই দিওঁ। অঁ, चैन दे करके मैंने बेचैनियां ये ली है, नींदे उड़ा के मैंने तुमसे
बेवफाई की है कसम की कसम তুমি বলে চাই কি কসম কসম কৈছা বে আপোনাৰ ফিলিংটো অ মোৰ ফিলিং অ তেতিয়াহ'লে বা কৰিব পাৰা হ'ব আজি নালাগে তুমি বেয়া নোপোৱা যদি উঠি দিবা নেকি এবাৰ থিয় হ'বা নেকি এবাৰ এনেকৈ ৰৈ থাকিলেই হ'ব মই তোমাক কথা এটা কওঁ তুমি ৰৈ থাকা কওঁ নেকি উইল ইউ বি মাই গাৰ্লফ্ৰেণ্ড তুমি লগা প্ৰতিটো আবেলি অনলি ফ্ৰেণ্ড ঠিক আছে হ'ব বহা বাৰু যিয়ে নহওক ইম'চনেল চং কিবা আছে নেকি লগোৱা নাচিব মানে তেজেদি ভাল ইয়াত পৰি যাম এতিয়া ঠাচ পৰি যাম চবকে দেখুৱাই দিম লখিমপুৰ চবকে দেখুৱাই দিম যে মই কোন হয় ছোৱালী ভাল নাপালে চবকে জ্বলাই দিম দিয়া তুমি নাচিবানে মই নাচিম আপুনিও নাচিব দুইটাই নাচিব লাগিব আপুনি আপোনাৰ অঁ নাচা लोग कहते हैं पागल हूँ मैं ये भी न जानूं दिल लुटाया है मैंने अब किसी की न मानूं হৈ যাব বাৰু হ'ব দিয়া গৈ থাকোঁ লগ পাই ভাল লাগিল ঠিক আছে অ'কে বাই বাই ভাল লাগিল আহি আছোঁ কিন্তু তোমাৰ ওচৰলৈ ডাইৰেক্ট বিয়াৰ প্ৰস্তাৱ লৈ আহিম Oh, no. মই খালি বেলেগ কথা এটা ক'বলৈ আহিছোঁ এতিয়া মই আকৌ সেইবিলাক ক'বলৈ অহা নাই তোমালোকে ইউটিউবত ভিডিঅ' চোৱা নাই চোৱা তেতিয়াহ'লে তোমালোকে কাইলৈ ৰাতিপুৱা ঘৰত গৈ এটা চেনেল আছে চাবা কচুগুটি প্ৰেংকষ্টাৰ বুলি সেইটো মোৰেই চেনেল হয় তোমাৰ সেই তাতে কেমেৰাটো লাগিছে এই তাত দেখিছানে No. থেংক ইউ ইয়াৰ বাই বাই কিন্তু কচুগুটি প্ৰেংকষ্টাৰ হাই এটা কৰি দিবা